পাৰ্টিৰ আজি প্ৰবীণ টুটু আজি যোগদান কৰিব। আজি মই হাবাকাৰীত মই উপস্থিত হৈছোঁ। সকলোক ধন্যবাদ দিছোঁ। আজি প্ৰবীণ টুটুৱে ভাৰতীয় জনতা পাৰ্টি যোগদান দিয়া এয়া দেখিছে সকলো চাওতালি জাতি ইয়াত। আজি প্ৰবীণ টুটুৱে ভাৰতীয় জনতা পাৰ্টিত আজি সাঁওতালি সম্প্ৰদায়ৰ মানুহে আজি যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টি। অতিথিবৃন্দক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি জনতা পাৰ্টি যোগদান দিছে আমাৰ ছাত্ৰ সংঘ সাঁওতালি ছাত্ৰ সংঘৰ প্ৰবীণ টুটুৱে আজি। সৰ্বপ্ৰথমে আজিৰ এই সভাত উপস্থিত হোৱা কেন্দ্ৰীয় কমিটিৰ ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়া, মণ্ডলৰ বিষয়ববীয়া, জিলাৰ বিষয়ববীয়া আৰু বিধায়ক মহোদয় ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াকে ধৰি বীন ককাই ডাঙৰীয়া, জয়ন্ত ককাই ডাঙৰীয়াকে, দিগন্ত ককাই ডাঙৰীয়াকে লগতে মোৰ মৰমৰ সদৌ চাওতাল ছাত্ৰ সন্থাৰ পৰা যিসকল প্ৰাক্তন ছাত্ৰ ওলাই আহিছে, চাওতাল মহিলা সমিতিৰ পৰা যিসকল আহিছে, গড় কমিউনিটি হওক, ওৰাং কমিউনিটি, খাৰিয়া, মুণ্ডা, যিমান আদিবাসী কমিউনিটিৰ পৰা সমাজসেৱক, মাঝি বাবাসকল, গাঁৱৰ মুৰব্বীসকল ওলাই আহিছে, মোৰ একেষাৰ কথা যদি আপোনালোকে ওলাই আহিছে তাৰ বাবে ধন্যবাদ। আমি ছাত্ৰ সংগঠনত থাকোঁতে যিমানখিনি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছিলোঁ, সেই আন্দোলন সত্য থকাৰ বাবে ভাৰতীয় জনতা পাৰ্টি আমাক আখৰে আখৰে কিছুদিনৰ আগত সান্তাল ভাষা অঞ্চলৰে পাঠদান কৰিবলৈ সুবিধা গ্ৰহণ কৰি দিলে, হয়নে? যিসকল আদিবাসী বিটিচিত গোষ্ঠী সংঘৰ্ষত প্ৰাণ ত্যাগ দিবলগীয়া হৈছিল, সেই ত্যাগৰ বিনিময়ত এইখন চৰকাৰে আদিবাসীসকলৰ কাৰণে এখন শান্তি চুক্তি কৰি আদিবাসী ডেভেলপমেণ্ট কাউন্সিল দিলেনে? গতিকে এইখন চৰকাৰে আদিবাসীসকলক আগুৱাই লৈ যোৱাৰ কাৰণে তেওঁলোকৰ যি প্ৰচেষ্টা কৰিছে তাৰ কাৰণে আজি আমি আকৰ্ষিত হৈ এই মঞ্চত উপস্থিত হৈছো। গতিকে মই সকলো জ্যেষ্ঠজনক ধন্যবাদ জ্ঞাপন কৰিছো। আজি ভাৰতীয় জনতা পাৰ্টিৰ যিসকল সন্মানীয় বিষয়ববীয়া আছে সকলোকে মই অন্তৰেৰে শ্ৰদ্ধা জ্ঞাপন কৰিছো। আমি সকলোৱে একত্ৰিতভাৱে কাম কৰাৰ যি হেঁপাহ, সেই হেঁপাহৰ কাৰণে আমি আশা লৈ আহিছো। আমি ভাবিছো সকলোৱে একত্ৰিত হৈ
বৃহৎ অসমীয়া জাতিটোৰ উন্নয়নৰ কাৰণে একেলগে কাম কৰি যাম। আমাৰ আদিবাসীত এই দ্বীপৰাজসকলৰ এটাই আমাৰ অসুবিধা আছিল, যেহেতু সকলোৱে কৈ আহিছিল আমাৰ প্ৰতিনিধি নাই, ৰাজনৈতিক মঞ্চত আমাৰ মানুহখিনি নাই, গ্ৰাছ লেভেলতে হওক আমাৰ জিলা পৰ্যায়তে হওক বা কেন্দ্ৰীয় পৰ্যায়তে মানুহ নাই। গতিকে ৰাইজে যি আপোনালোকে আশা ভৰসা দি আমাক আগবঢ়াই পঠাইছে তাৰ বাবে মই অন্তৰৰ পৰা খুলি ধন্যবাদ জ্ঞাপন কৰিছো। আজি চৰাইদেউৰ শিমুৰৰ পৰা শিমুৰৰ যি আপোনালোকে প্ৰতিনিধি আহি উপস্থিত হৈছে, গতিকে মই আশা কৰিছো ভৱিষ্যত দিনত এই জোৱাৰ আপোনালোকৰ সদায় আমাৰ অন্তৰত সদায় চিৰজীৱনীয়া হৈ ৰ'ব। এইটো কাৰণে ক'ব বিচাৰিছো, আজি আদিবাসী ত্ৰিপুৰাসকলে যিমানখিনি ৰাজনৈতিকভাৱে আগুৱাই যাব লাগিছিল, কৰবাত নহয় কৰবাত স্কিমখিনি গভৰ্ণমেণ্টৰ স্কিমখিনি নাপায়। তাক আমি চালি জাৰি চালো। আমাৰ ৰাজনৈতিকভাৱে মানুহ নথকাৰ বাবে আমি কিন্তু সেই স্কিমৰ পৰা বিৰত আছো, আৰু তাক লৈ একাংশ বিৰোধী পক্ষই আমাক কেৱল ব্যৱহাৰ কৰি তেওঁলোকে ৰাজনৈতিক মঞ্চক আজি দখল কৰিবলৈ সক্ষম কৰিব খোজে। গতিকে আমি ভাবিছো আমি নিজেই ৰাজনীতি মঞ্চত আহি অসম চৰকাৰক সহযোগিতা কৰি ভাৰতীয় জনতা পাৰ্টি ইমান ধুনীয়া চৰকাৰখনক সহযোগিতা কৰি আমাৰ সুবিধাবিলাক আদায় কৰিব লাগিব। গতিকে মই খুব বেছি দীঘলীয়া নকৰি মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। কাৰণ শদিয়াৰ পৰা দহলৈ যেতিয়া মই যুঁজ জিলাতে গৈছিলো ছাত্ৰ সংগঠনত থাকোঁতে হাজাৰ হাজাৰ ৰাইজে যেতিয়া আমাক আদৰি লৈছিল, আপোনালোকৰ যি মৰম শ্ৰদ্ধা মোক আজি মঞ্চত যেনেকৈ আছে, মই ভাবো অনাগত দিনত ইয়াতকৈ বেছি মৰম পাই থাকিম বুলি আশা থাকিল। ধন্যবাদ, সকলোকে নমস্কাৰ।